ইউকো বেংক তেজপুৰ শাখাই সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচী অনুসৰি এই বছৰত এগৰাকী দিব্যাংগ ব্যক্তিক প্ৰদান কৰিলে এখন ই-ৰিক্সা। তেজপুৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ইউকো বেংকে বিনামূলীয়াকৈ দিয়া ই-ৰিক্সাখনৰ চাবি তেজপুৰৰ জয়ন্ত নাথ নামৰ এগৰাকী দিব্যাংগ ব্যক্তিক প্ৰদান কৰে। তেজপুৰৰ এগৰাকী দিব্যাংগ জয়ন্ত নাথে ডলা চালনী বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিল। সেই সময়তে ইউকো বেংক তেজপুৰ শাখাই তেখেতক জীৱিকা অৰ্জন কৰিবলৈ বিনামূলীয়াকৈ এখন ই-ৰিক্সা প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে জয়ন্ত নাথ। জয়ন্ত নাথে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউকো বেংক তেজপুৰ শাখাক ধন্যবাদ জ্ঞাপন কৰে। হয়, সঁচাকৈ আজি এটা ভাল দিন। ইউকো বেংক শোণিতপুৰ জিলাৰ অগ্ৰণী বেংক। আমি বহুদিনৰ পৰা ইয়াত বেংকিং সেৱাসমূহ ৰাইজৰ মাজত প্ৰদান কৰি আহিছোঁ। তাৰ মাজতে আজি আমাৰ যি কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি আছে তাৰ মাধ্যমেৰে এজন বিশেষভাৱে সক্ষম লোকক মাননীয় জয়ন্ত নাথদেৱক এখন বেটেৰী ৰিক্সা ই-ৰিক্সা প্ৰদান কৰা হৈছে। আৰু এই কাৰ্যসূচীত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতেদি তেখেতক বেটেৰী ৰিক্সাখনৰ চাবি প্ৰদান কৰা হৈছে। আমি সঁচাকৈ ইয়াৰ দ্বাৰা আমি নিজে আনন্দিত হৈছোঁ আৰু আগলৈকো আমাৰ এনেধৰণৰ কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটিত চলি থাকে, সামাজিক দায়বদ্ধতা আমাৰ চলি থাকে আৰু আগলৈকো আমি একেধৰণে আগবঢ়াই যাম। ধন্যবাদ। यस, यूको बैंक हमारा शोणितपुर डिस्ट्रिक्ट का अग्रणी बैंक है और हम लोग यहाँ समाज की आर्थिक रूप से सेवा करते हैं, सभी को बैंकिंग सेवाएं देते हैं। इसी क्रम में कॉरपोरेट सोशल रिस्पॉन्सिबिलिटी को फुलफ़िल करने के लिए हमने ये ई रिक्शा है, ये हमने आज डोनेट किया है। हमारे बेनिफिशियरी हैं जयंत नाथ जी, तो इनको हमने ई रिक्शा आज दिया है और इसमें हमारे असम के माननीय मुख्यमंत्री श्री हेमंत बिश्वा शर्मा जी की भी शिरकत रही है और वो आज हमारे इस पंडाल पर आए और उन्हीं के हाथों से हमने इस ई रिक्शे की चाबी को अपने लाभार्थी को प्रदान किया है। हाँ, आज अभी एक दिया है और ये क्रम चलता रहेगा। आगे भी हम प्रयास करेंगे कि इस तरीके की कॉर्पोरेट सोशल रिस्पॉन्सिबिलिटीज करते रहेंगे। ভাল লাগিছে ৰিক্সাখন চলাই দুটকা উন্নতি কৰিম, আগবঢ়াই যাম ঘৰখন চলিব। ঘৰ আপোনাৰ নতুন ঘৰত থাকোঁ। মেইন ঘৰ ফুলগুৰি হয়, ঘাই ঘৰ ফুলগুৰি বাহমাৰী হয়। হয় 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 হ'ব। অসমীয়া মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, ইউকো বেংককো ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আগতে কি কৰিছিল আপুনি? আগতে ডলা চানলিং কৰিছোঁ, এখন চাইকেল দোকান আছিলে। হয় হয়। জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নতুন অসম।